নমস্কাৰ এই মুহূৰ্তত ওলাই আহিছে তিনিটাকৈ বিগ ব্ৰেকিং নিউজ আজি হৈছে 8 জুন আৰু আজি ৰাতিপুৱা ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকিটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এই ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ ইনফো উইথ আকিদা চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅটো লাইক কৰি মোক উৎসাহিত কৰিব বুলি আশা কৰিলো এতিয়া ভিডিঅ'কিটা আৰম্ভ কৰো আজি প্ৰকাশ পাব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ SOP এই কথা ঘোষণা কৰে শিক্ষামন্ত্ৰীৰ এই মন্তব্য আমি শুনোৱা হওক সকলো শিক্ষাৰ্থীয়ে পঢ়া-শুনা অব্যাহত ৰাখিবলৈ আহ্বান জনাইছে শিক্ষামন্ত্ৰীয়ে কিয়নো পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হোৱাৰ সম্ভাৱনা ৰাজ্য চৰকাৰ আজি পৰীক্ষা সন্দৰ্ভত কোনো বিশেষ সিদ্ধান্ত লোৱা সম্ভাৱনা আজি জনতা ভৱনত দিনৰ 11 বজাত এখন বিশেষ বৈঠকৰ আহ্বান এই বৈঠকত উপস্থিত থাকিব শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ লগতে বিভিন্ন দল সংগঠনৰ নেতৃত্ব আৰু শিক্ষা বিভাগৰ নেতৃত্ব কিদৰে পৰীক্ষা অনুষ্ঠিত কৰা হ'ব তাক লৈ কোনো SOP প্ৰকাশ পোৱাৰ সম্ভাৱনা সেয়ে শিক্ষামন্ত্ৰীয়ে সকলোকে এতিয়া পঢ়া-শুনা অব্যাহত ৰখাৰ বাবে আহ্বান জনাইছে নাকেৰে ল'ব পৰা ভেকচিনৰ ওপৰত এতিয়া পৰীক্ষা লগতে সমগ্ৰ দেশবাসীয়ে লাভ কৰিব বিনামূলীয়া ভেকচিন আৰু দীপাৱলীলৈকে বিনামূলীয়া ৰেচন নাকেৰে ল'ব পাৰিব এতিয়া ভেকচিন চলি আছে পৰীক্ষা লগতে সমগ্ৰ দেশবাসীয়ে এতিয়া লাভ কৰিব বিনামূলীয়া ভেকচিন আৰু দীপাৱলীলৈকে 80 কোটি লোকে পাব বিনামূলীয়া ৰেচন আজি দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিষয়ে সদৰি কৰে লগতে সদৰি কৰে অন্য কেইবাটাও গুৰুত্বপূৰ্ণ কথা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই বছৰ কৰোনাৰ দ্বিতীয় ঢৌৰ বাবে মে আৰু জুন মাহলৈ প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা আঁচনি সম্প্ৰসাৰণ কৰা হৈছিল পিছে কৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি দীপাৱলী পৰ্যন্ত এই আঁচনি পুনৰ বহুৱাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ 80 কোটি দেশবাসীলৈ বিনামূলীয়া ৰেচন প্ৰদান যাতে দেশৰ কোনো লোকে ভোকত নাথাকে আনহাতে বিনামূলীয়া ভেকচিন সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে ভেকচিন আমাৰ বাবে সুৰক্ষাৰ কৱচ আজি সিদ্ধান্ত লোৱা হৈছে যে ৰাজ্য চৰকাৰৰ হাতত থকা কৰোনা ভেকচিনৰ 25% দায়িত্বও এতিয়াৰ পৰা ভাৰত চৰকাৰেই ল'ব আগন্তুক 2 সপ্তাহত এয়া কাৰ্যকৰী হ'ব সোমবাৰে 21 জুনৰ পৰা ভাৰত চৰকাৰে দেশৰ প্ৰতিখন ৰাজ্যত 18 ঊৰ্ধ্বৰ সকলো নাগৰিকৰ বাবে ৰাজ্যসমূহক বিনামূলীয়া ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিব ভাৰত চৰকাৰে ভেকচিন নিৰ্মাতাসকলৰ পৰা মুঠ ভেকচিন উৎপাদনৰ 75% নিজে ক্ৰয় কৰিব আৰু ইয়াক ৰাজ্য চৰকাৰক বিনামূলীয়াকৈ দিব বুলিও দেশবাসীক জানিবলৈ দিয়ে লগতে ইয়াকো কয় যে যিসকলে চৰকাৰী হাস্পতালত ভেকচিন ল'বলৈ নিবিচাৰে তেনে লোকৰ বাবে ব্যক্তিগত হাস্পতালতো ভেকচিন লোৱাৰ সুবিধা থাকিব দেশত নিৰ্মাণ হোৱা ভেকচিনৰ পৰা 25% প্ৰাইভেট হাস্পতালে ল'ব পাৰিব কিন্তু এটা ভেকচিনত 125 টকাৰ ওপৰত সাৰ্ভিস ট্যাক্স ল'ব নোৱাৰিব নতুন ভেকচিন সন্দৰ্ভত কয় যে 7টা কোম্পানীয়ে দেশত বিভিন্ন প্ৰকাৰৰ ভেকচিন প্ৰস্তুত কৰি আছে উন্নত পৰ্যায়ত আৰু 3টা ভেকচিনৰ পৰীক্ষণো চলি আছে দেশত নাকেৰে দিব পৰা নেজাল ভেকচিনৰো চলি আছে পৰীক্ষা শিশুৰ বাবেও 2টা ভেকচিনৰ ট্ৰায়েল তীব্ৰ গতিত চলি আছে চিৰাঙত দ্বাদশ শ্ৰেণীৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ আজি শুভাৰম্ভণি ৰাজ্যৰ শৈক্ষিক দিশত অধিক গুৰুত্ব আৰোপ কৰি অসম চৰকাৰে দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথি যোগানৰ বাবে লোৱা আঁচনি অনুসৰি আজি চিৰাং জিলাত পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় এই উপলক্ষে ঢালিগাঁও হাইস্কুলৰ সভাকক্ষত সম্পূৰ্ণ কোভিড বিধি মানি বিনামূলীয়া পাঠ্যপুথি বিতৰণ অনুষ্ঠানৰ আয়োজন কৰা হয় চিৰাং জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক বিজয় বৈষ্ণৱৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শাহে দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে উল্লেখ্য যে আজি জিলাখনৰ মুঠ 9খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে চৰকাৰে বিনামূলীয়াকৈ যোগান ধৰা পাঠ্যপুথিসমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰে আজিৰ অনুষ্ঠানত বিনামূলীয়াকৈ পাঠ্যপুথি লাভ কৰা বিদ্যালয় কেইখন হ'ল ক্ৰমে বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় আমগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় বড়োবজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় টুকাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় বেংটল উচ্চতৰ মাধ্যমিক বিদ্যালয় নেতাজী সুভাষ বিদ্যা নিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয় বাখুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু সিডলি কাছিকোটা উচ্চতৰ মাধ্যমিক বিদ্যালয় অনুষ্ঠানৰ অন্তত চিৰাং জিলা একাডেমিক কাউন্সিলৰ সচিব নীলকমল বসুমতাৰীয়ে খোলাগৰ খৰাই যাছে